নমস্কাৰ সকলোকে ইনষ্টাগ্ৰামৰ ফলোৱাৰ্ছ বুলিয়ে ক'ম নে অনুৰাগী বুলিয়ে ক'ম তেখেতে মোলৈ এটা বহুত বেছি ধুনীয়া গিফ্ট পঠাইছিলে আৰু গাটো বেয়া হৈ থকাৰ কাৰণে মই আপোনালোকক ভিডিঅ' কৰি দেখুৱাব পৰা নাছিলোঁ কিন্তু আজি ভাবিলোঁ ভিডিঅ'টো কৰি দেখাওঁ আৰু আপোনালোকক গিফ্টকেইটা দেখাওঁ দেই প্ৰথম গিফ্টটো এয়া ইমান বেছি ভাল লাগিছে নিজকে আৰু ইমান ধুনীয়াকৈ বনাই দিছে পোষ্ট অফিচৰ জৰিয়তে দিছে মই বাৰু নামটো এতিয়া মেনশ্যন কৰি নিদিওঁ কিন্তু ইনষ্টাগ্ৰামৰে ফলোৱাৰ্ছ বুলিয়ে কৈছোঁ আৰু এটা দিছিলে এয়া ইয়াত এনেকৈ মোৰ ফটো লগাই দিছে দুখন বটল এটা আৰু এটা দিছিলে কিচেন মই ভিডিঅ'টো মানে বনোৱা বহুত বেছি লেট হৈ গ'ল সেইকাৰণে মই স্কুটি চাবিত লগালোৱেই স্পষ্টকৈ ধৰিব পাৰিছে নে নাই জানো মোৰ ফটো এখন এনেকৈ হেৰি কৰি দিছে আৰু মোৰ গাটো যথেষ্ট বেয়া হৈ আছিলে এইকেইদিন এতিয়াও মাত চাত ভাঙি আছে সেইটো কাৰণে ভিডিঅ'টো বনাব পৰা নাছিলোঁ আৰু গিফ্টকেইটা মানে আনবক্সিং যিদিনাখন আহিলে পোষ্ট অফিচৰ পৰা সেইদিনাখনেই কৰা হৈছিলে কিন্তু অলপ ক্লিপ লোৱা আছিলে কিন্তু মই ভিডিঅ'টোত ওলোৱা নাছিলোঁ কাৰণে ভিডিঅ'টো দিয়া নাছিলোঁ আৰু এইটো ভিডিঅ'ৰ জৰিয়তে আপোনাক বহুত ধন্যবাদ ইমান ধুনীয়া গিফ্টকেইটা দিয়াৰ বাবে থেংক ইউ